হেল্ল' ভিউয়াৰ্স, আপোনালোকে জিকে জ্ঞান চাই কেনেকুৱা পাইছে? যদি আপোনালোকে জিকে জ্ঞান চাই ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। আৰু আপোনালোকে যদি ইয়াৰে এনচাৰবোৰ আগতীয়াকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্ট বক্সত জনাব পাৰে। থেংক ইউ। ১ নম্বৰ প্ৰশ্ন, মোবাইল বেছিকৈ ব্যৱহাৰ কৰিলে কোনটো বেমাৰ হয়? এনচাৰটো হ'ল ব্ৰেইন টিউমাৰ। ২ নম্বৰ প্ৰশ্ন, লক্ষ্মণক কাৰ অৱতাৰ বুলি গণ্য কৰা হয়? এনচাৰটো হ'ল শেষনাগ। ৩ নম্বৰ প্ৰশ্ন, সীতাৰ স্বয়ম্বৰত ভগৱান ৰামে কি ধেনু ব্যৱহাৰ কৰিছিল তাৰ নাম কি? এনচাৰটো হ'ল পিনাকা। ৪ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ বায়ুমণ্ডলত কোনটো মৌল সৰ্বাধিক পৰিমাণে পোৱা যায়? এনচাৰটো হ'ল কাৰ্বন ডাই অক্সাইড। ৫ নম্বৰ প্ৰশ্ন, জেঠীৰ আটাইতকৈ ডাঙৰ জীৱিত প্ৰজাতি কোনটো? এনচাৰটো হ'ল কোমোডো ড্ৰেগন। ৬ নম্বৰ প্ৰশ্ন, গুটখাত কি মিহলি হৈ থাকে? এনচাৰটো হ'ল আইনাৰ গুড়ি। ৭ নম্বৰ প্ৰশ্ন, কোনটো ফুলৰ ওজন ১০ কিলোগ্ৰাম পৰ্যন্ত? এনচাৰটো হ'ল ৰেফেলচিয়া। ৮ নম্বৰ প্ৰশ্ন, মহে কোনটো ৰং বেছি ভাল পায়? এনচাৰটো হ'ল ক'লা। ৯ নম্বৰ প্ৰশ্ন, বহি পানী খালে কোনটো বেমাৰ ঠিক হয়? এনচাৰটো হ'ল কিডনী ৰোগ প্ৰতিৰোধ। ১০ নম্বৰ প্ৰশ্ন, ইনচুলিন কোনে আৱিষ্কাৰ কৰিছিল? এনচাৰটো হ'ল বাণ্টিং।